বড়োলেণ্ডৰ কাৰণে অসমৰ কাৰণে ভাৰতৰ কাৰণে আৰু বিশ্বৰ কাৰণে এটা ভাল খবৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনা আমি বড়োলেণ্ডত এটা সময়ত হেৰাই যোৱা যিবিলাক নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী বিভিন্ন অঞ্চলবিলাকৰ এৰিয়াবিলাক কনজাৰ্ভেশ্যন কৰা প্ৰটেকশ্যন কৰা কামবিলাক চলি আছে আৰু ইয়াৰে এটা ডাঙৰ পদক্ষেপ আমি আজি পুনৰ আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক এটা মুকলি কৰিবলৈ সক্ষম হৈছোঁ 316 স্কুৱাৰ কিলোমিটাৰৰ বৰ্গ কিলোমিটাৰৰ এই চিকনা জহলাও নেশ্যনেল পাৰ্ক চিকনা জহলাও যিটো ফৰেষ্ট এইটো চেক্ৰেট ফৰেষ্ট বুলিও কোৱা হয় এই অঞ্চলটো আজি প্ৰটেকশ্যন দিয়াৰ কাৰণে অনাগত দিনত ইয়াৰ যিটো হেৰিটেজ ইয়াৰ গছ গছনি ইয়াৰ জীৱ জন্তু এই সকলোকে প্ৰটেকশ্যন দিয়াৰ কাৰণে নেশ্যনেল পাৰ্ক হিচাপে এইটো ৰেষ্টৰ কৰাৰ কাৰণে যোৱা বছৰৰ পৰা আৰম্ভ কৰি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট WTI আৰু বিভিন্ন NGO সকলে একেলগে মিলি ইয়াৰ বিভিন্ন সমস্যাবিলাক ইয়াৰ বিভিন্ন চেলেঞ্জেছবিলাক ষ্টাডি কৰি ৰিচাৰ্চ কৰি আৰু এই 316 স্কুৱাৰ কিলোমিটাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কটো আমি অসম চৰকাৰলৈ প্ৰপ'জেল দিছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কেবিনেটত পাছ কৰি পেলাই পিছত এইটো বাজেটতো এইটো মেনশ্যন কৰিছে আৰু সেই হিচাপে আজি এইটো পূৰ্ণ এটা নেশ্যনেল পাৰ্ক হিচাপে এটা আজি আমি পুনৰ সেইটো পাবলৈ সক্ষম হৈছোঁ মই আজি এই বিশেষ দিনত অসমৰ মুখ্যমন্ত্ৰী এজন ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু বড়োলেণ্ডবাসীয়ে আমাৰ চৰকাৰৰ দিনত 2020 চনৰ পিছত এক বছৰ আগত আমি ৰাইমানা নেশ্যনেল পাৰ্ক সেইটো পুনৰ মুকলি কৰিলোঁ আৰু নেশ্যনেল পাৰ্ক হিচাপে এইটো ঘোষণা কৰিলোঁ নটিফাই কৰিলোঁ আৰু আজি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আমি পুনৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক আজি মুকলি কৰিলোঁ আৰু ইয়াতে আমি উল্টাপানী অঞ্চলত আমাৰ প্ৰায় 200 বাটাৰফ্লাই বিভিন্ন বাটাৰফ্লাই স্পেচিছ আছে ইয়াৰ ভিতৰত কিছুমান ইনডেঞ্জাৰ স্পেচিছো আছে সেই সকলক এটা মিউজিয়াম আৰু ইয়াত ৰিচাৰ্চ চেণ্টাৰ এটা আজি মুকলি কৰা হ'ব যে ইয়াত প্ৰায় 200 বিভিন্ন স্পেচিছৰ বাটাৰফ্লাই ইয়াতে পোৱা যায় খুব মানে প্ৰেচিয়াছ আৰু খুব ইম্পৰ্টেণ্ট বাটাৰফ্লাই স্পেচিছ ইয়াত পোৱা যায় আৰু বড়োলেণ্ডত যিহেতু তেনেকুৱা এটা আমাৰ গড গিফ্টেড এটা সম্পদ আছে এইটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আৰু ষ্টাডি ৰিচাৰ্চ কৰাৰ লগতে পৰ্যটকৰ কাৰণেও এইটো এটা এট্ৰেকশ্যন চেণ্টাৰ হ'বলৈ গৈ আছে এইটো আমি আজি মুকলি কৰা যাব গতিকে আজিৰ সময়ত আগৰ বিভিন্ন কাৰণত আজিৰ পৰা 50 বছৰ 30 বছৰ 40 বছৰ আগত হেৰাই যোৱা আমাৰ বিভিন্ন ফৰেষ্ট অঞ্চল বিভিন্ন আমাৰ যিটো ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্ক সেইবিলাক আমি লাহে লাহেকৈ পুনৰ জীৱিত কৰা আৰু এই ৰক্ষণাবেক্ষণ দিয়াত আমি যথেষ্ট সহায় পাইছোঁ মই বড়োলেণ্ড অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমাৰ ৰাইজে সচেতন হ'লে বাকীখিনিও আমি ৰেষ্টৰ কৰিব পাৰিম য'ত নেকি অলপমান এনক্ৰচমেণ্ট হৈছে যিবিলাক ডেমেজ কৰি দিয়া হৈছে এইখিনিও ৰেষ্টৰ কৰিব পাৰিম আৰু আজিৰ দিনত বিশেষকৈ আমাৰ বড়োলেণ্ড যিটো গ্ৰীণ মিছন ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মিয়াবাকি ফৰেষ্ট এইটো এটা নতুন কনচেপ্ট কম মাটিতে কম এৰিয়াতে এটা ফৰেষ্ট নেচাৰেলি এইটো কৰিব পৰা যায় আজি বড়োলেণ্ড ছেক্ৰেটাৰিয়েটত এটা মিয়াবাকি ফৰেষ্টটো আজি মুকলি কৰা হৈছে আৰু যোৱা 2 বছৰত আমি প্ৰায় 14 লাখ অগৰু প্লেণ্টেশ্যন কৰিলোঁ আৰু বিভিন্ন প্লেণ্টেশ্যনৰ কাম আমাৰ চলি আছে তো সেইকাৰণে বড়োলেণ্ড অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যি জলবায়ুৰ প্ৰতি যিটো সচেতনতা এনভাইৰনমেণ্টৰ প্ৰতি যি বায়'ডাইভাৰ্চিটিৰ প্ৰতি যিটো সচেতনতা এইটো যথেষ্ট বাঢ়িছে আৰু এনেকুৱা যদি আগবাঢ়ি যাই থাকিব পাৰে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো অকল গ্ৰীণ হোৱাই নহয় গ্ৰীণৰ লগতে ইয়াত আমি যিটো পলিউশ্যনত ফ্ৰী হ'ব পাৰিম আৰু আমাৰ বায়'ডাইভাৰ্চিটিটো আমি এনি টাইম ৰিচ আৰু ইক'লজিটো আমি বেলেঞ্চ কৰি ৰাখিব পাৰিম থেংক ইউ